ৱাংখাৰে কিয় স্পেচিয়েল? এই মুম্বাই ক্ৰাউডে এটা সময়ত এই হাৰ্দিক পাণ্ডিয়াক বু কৰিছিল আৰু কালি হাৰ্দিকৰ প্ৰতিটো বলত এই মুম্বাই ক্ৰাউডে থিয় হৈ তাক এপ্ৰিচিয়েট কৰিছে। জসপ্ৰীত বুমৰাহৰ প্ৰতিটো অভাৰৰ শেষত যিটো এপ্ৰিচিয়েশ্যন সেইটো মানিব লাগিব আৰু কিন্তু অপজিশ্যন হ'লেও জাকব বেথেলে হাৰ্দিকৰ পিছতো সমানে ৰেচপেক্ট দিছে। এতিয়া কথা হ'ল 12 অভাৰৰ পিছত ইংলেণ্ডক লাগে 109 ৰান 48টা বলত। বল দিব আহিছে অক্ষৰ পেটেল। প্ৰথমটো বল ছিংগল ৰান, দ্বিতীয়টো বলত 6, তৃতীয়টো বলত 4 মিছফিল্ড বাই সূৰ্য কুমাৰ যাদৱ। সূৰ্য কুমাৰ যাদৱ ইণ্ডিয়ান কেপ্টেইন নিজে ডাউন হৈ গৈছিল, লগতে ক্ৰাউডৰ মাজতে টেনশ্যন ক্ৰিয়েট হৈছিল। কিন্তু অডিয়েন্সৰ ফালৰ পৰা কোনো ব্লেম বা হাল্লা নকৰি প্ৰথমতে ইণ্ডিয়া আৰু তাৰপিছত গণপতি বাপ্পা মৌৰ্যা আৰু তাৰ পিছৰ তিনিটা বল 1, 2 আৰু 1 ৰান হৈছিল। গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ, মেটছ এখনৰ ক্ৰাউডক বা অডিয়েন্সক এইকাৰণে 12 মেন বুলি কোৱা যায় যাতে মেটছখনৰ চিটুৱেশ্যন লৈ নিজৰ টিমক ছাপোৰ্ট কৰিব পাৰে। আৰু মই মুম্বাই ক্ৰাউডৰ মাজত এই ছাপোৰ্টটো দেখিছোঁ আৰু কোনো ধৰণৰ অযুক্তকৈ হাল্লা নাই, আৰু যিটো মই আহমেদাবাদতো হোৱাটো বিচাৰোঁ। আপোনালোকৰ মতে খেল এখনৰ ক্ৰাউড বা অডিয়েন্সৰ কিমান ইম্পৰ্টেঞ্চ থাকে? কমেণ্টত জনাওক। জয় হিন্দ।